हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस की खबर আপোনালোকৰ আশা কৰোঁ আপোনালোকে ভালে আছে। তো গাইস আজি মই যাবলৈ ওলাইছো জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। তো তাতে প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে, তাতে সাংস্কৃতিক অনুষ্ঠানো আছে। সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী বা আহিব। তো তাতে যাওঁ, তাতে দেখাই আছো, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তো লেটস গো। गाइस फाइनली আমি আহি পাই গ'লোহি জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। তো বহুত ভিৰ, তো ইয়াতে পাৰ্কিং কৰিলোঁ। তো পাৰ্কিঙতে এতিয়া ৰখি আছোঁ, লগৰকেইটা আহি আছে। তো অহাৰ পিছতে সোমাওঁ আৰু চাওক আপোনালোকে। এইফালে মেইন ফিল্ডত যাব পাৰি আৰু এইটো হৈছে স্কুল। তো গাইজ ফাইনেলি আমি আহি পাই গ'লোহি প্ৰগ্ৰামৰ ফিল্ডত। তো এতিয়া উঠিব ছিংগাৰ। তো উঠাৰ লগে লগে আমি এতিয়া ফ্ৰণ্টত যাম, ফ্ৰণ্টত গৈ দেখাই আছোঁ আপোনালোকক, যিমান পাৰোঁ দেখাব চেষ্টা কৰিম। আৰু বহুত ধুনীয়া হ'ব আজি প্ৰগ্ৰামটো, বহুত ভিৰ হৈছে, বহুত মানুহ আহিছে। তো এতিয়া সন্মুখত যাওঁ, গৈ দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। লেটছ গো। জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহানগৰ জয়ন্তী উদযাপন কমিটিৰ সম্পাদক তথা জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আনোৱাৰ হোসেন ডাঙৰীয়া এটি জাপি প্ৰদান কৰিব। বিদ্যালয় পৰিচালনা সমিতিৰ দীপুল বৰাই এটি বুকে প্ৰদান কৰিব আমাৰ উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত জগত চন্দ্ৰ শইকীয়াদেৱে। নমস্কাৰ। খুব ভাল লাগিছে, ইমান দৰ্শক।
আচ্ছা না Happy
বাই বাই প্ৰিয়ংকা বা তো গাইজ প্ৰগ্ৰাম সমাপ্ত হৈ গ'ল প্ৰিয়ংকা বা গুচি গ'ল তো ভিডিঅ'টো ইমানখিনি নাজানো কিমানখিনি দিব পাৰিলোঁ যিমানখিনি দিছোঁ আপোনালোকে চাই চাগে ভালেই পাইছে যদি ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ প্লিজ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ